নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ একবাৰ স্বাগতম জনাইছো নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজি মই বনাব লোৱা ৰেচিপিটো হৈছে মকুৱা ফুলৰ পকৰি যাক আমি ইংৰাজীত লিলি ফ্লাৱাৰ বুলি জানো মকুৱা ফুলৰ পকৰি বনাবৰ বাবে মই 4টা মকুৱা ফুল ভালদৰে ধুই তাৰ মাজৰ অংশখিনি কাটি পেলাইছো আৰু লগতে এটা বেটাৰ প্ৰস্তুত কৰি লৈছো সুজি ময়দা কৰ্ণফ্লাৱাৰ আৰু খুব সামান্য পৰিমাণে নিমখ আৰু হালধিৰে আপোনালোকে ইচ্ছা কৰিলে বেচনো ব্যৱহাৰ কৰিব পাৰে আৰু মন কৰিব বেটাৰটো মই দেখুৱা ধৰণে বেছি পাতলো হ'ব নালাগে বেছি ঘনো হ'ব নালাগে কেইটাৰ পাহিখিনি মই ছিঙি ললো আপোনালোকে ইচ্ছা কৰিলে নিছিঙাকৈ বনাব পাৰে কিন্তু ছিঙি লৈ বনালে বেছি সহজ হয় সেইবাবে মই ছিঙি লৈছো আৰু আনফালে কেৰাহীটো মই গৰম হ'বলৈ গেছত বহাই দিছো কেৰাহীটো মোৰ গৰম হৈ গৈছে ইয়াত মই এতিয়া মোৰ প্ৰয়োজন অনুসৰি ৰিফাইন তেল দিম আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে তেলখিনি গৰম হ'বলৈ দি মই আনফালে এই ধৰণে ফুলৰ পাহি এটা লৈ বেটাৰখিনিত ভালদৰে ডুবাই দিম যাতে গোটেই বেটাৰখিনি পাহিটোত খুব ভালদৰে লাগি যায় তাৰ পাছত তেলত দি দিম যেহেতু তেল গৰম হৈছে আৰু আপোনাক দেখুৱা ধৰণে বাকিখিনি ফুলৰ পাহিও এই ধৰণে দি দিম 30 সেকেন্ড মানৰ পাছত মই ফুলৰ পাহি কেইটা খুব সাৱধানে লুটিয়াই দিম কাৰণ বেটাৰটো এৰি যাবও পাৰে সেইবাবে আৰু মন কৰিব আপোনালোকে গেছৰ ফ্লেমটো যাতে মিডিয়াম ৰাখে নহলে এইখিনি জ্বলি যোৱাৰ সম্ভাৱনা আছে সেইবাবে 1 পৰা 1.5 মিনিট পাছত মোৰ মকুৱা ফুলৰ পকৰিখিনি হৈ গ'ল এতিয়া মই এইখিনি নমাই লম এই পকৰিবিধ খুব কম সময়ৰ ভিতৰতে বনোৱা হৈ যায় আপোনালোকে ইচ্ছা কৰিলে ভাতৰ লগত বা সন্ধিয়া চাহৰ লগতো খাব পাৰে খাই কিন্তু খুব ভাল লাগে আশা কৰিছো আজি মোৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহলে প্লিজ লাইক শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো আকৌ আহিম এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে থ্যাংক ইউ বাই বাই